गसाइगावनि सिमलतापुआव फासि नांनानै सासे आइजोआ गावखौ फोथैना लादों। आइजोखौ बुथारनायनि सन्देह नखरनि सुबुङा। गसाइगाव महकुमानि सिमलतापु पुलिस थाना सिंनि 3 नं सिमलतापु गामिनि सासे आइजोआ फासि नांनानै गावनि जिउखौ फोजोबना लानाय जाथाया ओनसोल नाङैनो सोमोनांनाय थासारि लाबोदों। 3 नं सिमलतापु गामिनि थागिरि साद्दाम हुसेननि बिसि 3 गथ'नि बिमा 33 बैसोनि रहिमन बिबिआ थांनाय हराव न' खाथियावनो फांसे बिफाङाव फासि नांनानै गावखौ फोथैना लायो। दिनै फुंबिलि समाव रहिमन बिबिखौ फासि नांनानै गावखौ फोथैनाय जाथाया सोराङाव फैयो आरो जाथायनि सोमोन्दै सिमलतापु पुलिस आउटपस्टनि पुलिसनो ओनसोलनि सुबुङा खौरां हरो। फासि नांनानै गावखौ फोथैनानै लानाय बिफानि नखरनि सुबुङा फोरमायनाय बादिब्ला रहिमन बिबिखौ बुथारनायनि सन्देह खालामदों। बेनि थार बिजिरनाय नागिरनानै पुलिस खुंथायनिसिम नखरनि सुबुङा दाबि खालामो। আমি শুনা নাই, আমি কোৱাত শুনিলোঁ, শুনি পেলাই মই ইয়াত আহিলোঁ। আমাৰ ঘৰটো হ'ল নদী সিপাৰে। আচ্ছা। মই শুনিলোঁ যে মোৰ ভাতৃটো ফাঁচি লগাইছে। ইয়াত আহি পালোঁ কি যে এনেকুৱা অৱস্থাত আপোনালোকে গোটেই চাই আছে, কিন্তু এটা বিৰাট সন্দেহজনক। এইটো ফাঁচিটো আচলতে ঘটনা আমাৰ সন্দেহজনক আহিছে। গতিকে আমি চাওঁ, চৰকাৰৰ পৰা দাবী কৰিছোঁ যে এইটো ভালকৈ তদন্ত দিব লাগে আৰু ইয়াৰ পিছত আৰু কোনে কোনে জড়িত আছে এইটো ভালকৈ তদন্ত চাব লাগে। এইটো প্ৰশাসনৰ পৰা মই আহ্বান জনাই আছোঁ যে ভালকৈ চাই এটা তদন্ত কৰিব লাগে। আৰু ইয়াৰ ঝগড়া কাজিয়া ইয়াৰ ঘৰত সদায় লাগেই থাকে। আজি নহয়, যোৱাকালিতো এক মাৰিছে, কোবাইছে, কিবা কিবি কৰিছে, সেইটো মই খবৰ পাইছোঁ। এনেকুৱা ঘটনা ইয়াত সদায় হৈ থাকে। এতিয়া যি কৰিব চৰকাৰৰ পৰা আমি দৰে অনুৰোধ জনাওঁ যে এইটো তদন্ত কৰি এতিয়া উচিত শাস্তি দিব লাগে। ল'ৰা ছোৱালী কেইজন আছে? 2টা ছোৱালী আছে, যে ল'ৰা আছে। তো আপোনালোকে কি বিচাৰে এতিয়া? এতিয়া উচিত শাস্তি বিচাৰোঁ আৰু যি ঘটনা তদন্ত ভালকৈ কৰিব লাগে।